Hello guys, welcome back to my YouTube channel. আহি গল ভাল খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ আজি বেংকৰ একাউণ্টত পইচা সোমাইছে 1250 টকাকৈ আৰু কাৰ বেংকৰ একাউণ্টত পইচা সোমোৱা নাই সম্পূৰ্ণ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু কোন আঁচনিৰ পইচা আজি বেংকৰ একাউণ্টত সোমাইছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ চাব পাৰিব ৰাজ্যৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ আজি বেংকৰ একাউণ্টত পইচাখন সোমাই দিছে ইয়াত চাবলৈ পাইছে CMO আসাম যেটো অফিচিয়াল পেজ এটত দিয়া আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে এই বিশেষ দিনটোত অসম চৰকাৰে পেঞ্চনাৰ আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰাপ্য ধন প্ৰদান কৰে অৰ্থাৎ প্ৰত্যেক মাহৰ 10 তাৰিখত অৰুণোদয় হিতাধিকাৰীৰ লগতে আৰু কিছুমান আঁচনিৰ পইচা আজি 10 তাৰিখত বেংকৰ একাউণ্টত সোমাই প্ৰত্যেক মাহৰ যেটো আজি 10 তাৰিখ ফেব্ৰুৱাৰী মাহৰ আজি কোন আঁচনিৰ পইচা বেংকৰ একাউণ্টত সোমাইছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ চাব পাৰিব ইয়াত যেটো চাবলৈ পাইছে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন আজি টোটাল 43,16,566 জনৰ মানুহৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমাইছে বা প্ৰতি মাহৰ 10 তাৰিখে প্ৰত্যেকজন হিতাধিকাৰীৰ বেংকৰ একাউণ্টত এখিনি পইচা সোমাই যায় ইয়াত চাবলৈ পাইছে কোনখিনি আঁচনিৰ পইচা আজি বেংকৰ একাউণ্টত সোমাইছে সম্পূৰ্ণ দিয়া আছে ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰা হৈছে বা যিসকল ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আগতে পাইছিল তেওঁলোকে এতিয়া অৰুণোদয় আঁচনিৰ অধীনত তেওঁলোকে 1250 টকা লাভ কৰিব আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি যিসকল আগতে পইচা পাইছিল তেওঁলোকে এতিয়া অৰুণোদয় আঁচনিৰ যিখন পইচা সেইখিনি তেওঁলোকে লাভ কৰিব আৰু ইয়াত চাবলৈ আছে অৰুণোদয় আঁচনিসমূহ ইয়াত আছে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা বৃদ্ধ পেঞ্চন আঁচনি শহীদ কৌশল কবৰ আৰু সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি এই ইয়াত যিকেইটা আঁচনিৰ চাবলৈ পাইছে এই সম্পূৰ্ণ আঁচনিৰ পইচা আজি বেংকৰ একাউণ্টত সোমাইছে আৰু প্ৰতি মাহে মুঠতে 380.55 কোটি টকা প্ৰত্যেক হিতাধিকাৰীৰ বেংকৰ একাউণ্টত সোমাই দিয়ে অসম চৰকাৰে আৰু গতিকে আপোনাৰ নামত যদি অৰুণোদয় আঁচনি আপুনি আগৰ পৰা ধন পাই আছে তেনেহলে আপোনাৰ বেংকৰ একাউণ্টত পইচাখিনি সোমাইছে না নাই কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যিসকল মানুহৰ বেংকৰ লগত ডিবিটি লিংক নাই তেওঁলোকে বেংকৰ একাউণ্টত পইচাখন নাপাব আৰু হাজাৰ মানুহৰ বেংকৰ একাউণ্টত পইচা সোমাইছে আৰু ইয়াৰ মাজতেই যিসমূহ মানুহৰ বেংকৰ লগত তেওঁলোকৰ ডিবিটি লিংক নাই তেওঁলোকৰ বেংকৰ একাউণ্টত পইচা নোসোমাব পাৰে আৰু ইয়াৰ পিছত যিসকল মানুহে নতুনকৈ আবেদন কৰিছিল অৰুণোদয় 3.0 তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ পইচা বেংকৰ একাউণ্টত সোমোৱা নাই আৰু এইখিনি আছিল অৰুণোদয় আঁচনিৰ যিসমূহ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট